নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো অসমত ইনাৰ লাইন পাৰমিট কিয় দিব নোৱাৰি। আপোনালোকে নিশ্চয় ইনাৰ লাইন পাৰমিটৰ বিষয়ে শুনিছে, কা বিৰোধী কেব বিৰোধী আন্দোলনৰ সময়ৰ পৰা শুনি আছে। সো এই ভিডিওটোৰ মূল বিষয়টো হ'ব যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ বাকিবিলাক ৰাজ্যত যেনেকৈ ইনাৰ লাইন পাৰমিট দিছে তেনেকৈ অসমৰ ক্ষেত্ৰত কিয় দিব নোৱাৰে বা ইনাৰ লাইন পাৰমিট দিয়াৰ ক্ষেত্ৰত অসমত প্ৰব্লেমটোনো ক'ত। সো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। সব প্ৰথমে নৰ্থ ইষ্টৰ মেপখনলৈ মন কৰক। দেখিব অসমখনক বাদ দি বাকিবোৰ ৰাজ্যই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, মানে দেশৰ সীমাত গৈ লাগি আছেগৈ। কিন্তু অসমখন তেনেকুৱা নহয়, অসমখন আছে চবৰে মাজত। তাৰমানে কথাটো হ'ল এনেকুৱা যে আপুনি যদি আজি অৰুণাচল প্ৰদেশ যাব বিচাৰে তেন্তে এইটো খাটাং যে আপুনি অৰুণাচল প্ৰদেশ পাৰ হৈ কলৈকো নাযায়, অৰ্থাৎ অৰুণাচল আপোনাৰ শেষ গন্তব্যস্থান। ঠিক তেনেদৰে আপুনি যদি আজি নাগালেণ্ড বা মিজোৰাম বা মণিপুৰ যাব বিচাৰে বা ত্ৰিপুৰা যাব বিচাৰে, আনকি আপুনি ছিকিম যাব বিচাৰে, তেন্তে আপুনি আৰু আগলৈ নোযোৱাটো খাটাং, কাৰণ তাৰ আগলৈ গ'লে আপুনি ভাৰতৰ বাহিৰ হৈ যাব লাগিব, পাছপৰ্ট ভিজাৰ মামলা আহি যাব। কিন্তু যদি আপুনি ধৰক কলকাতাৰ পৰা অসম সোমাইছে তেন্তে এইটো কথা কিন্তু খাটাংকৈ কৈ দিব নোৱাৰি যে আপুনি অসমতে ৰ'ব। তাৰমানে আপুনি অসম পাৰ হৈ নাগালেণ্ড যাব পাৰে, মণিপুৰ যাব পাৰে, নাইবা মেঘালয় যাব পাৰে। এতিয়া কথাটো হ'ল অসমত যদি ইনাৰ লাইন পাৰমিট দি দিয়া হয় তেন্তে আপোনাক অসমলৈ সোমোৱাৰ পথত ট্ৰেইন ৰখাই ধুবুৰী মানতে এবাৰ চেক কৰিব লাগিব। আকৌ যদি সঁচাকৈ আপুনি নাগালেণ্ড বা অৰুণাচল যায় তেন্তে হ'লে আকৌ অসমৰ পৰা ওলাই যোৱাৰ পথত আকৌ এবাৰ চেক কৰিব লাগিব। মুঠতে ক'বলৈ গ'লে এটা দীঘলীয়া আমনি লগা আৰু খৰচী কাৰবাৰ। দ্বিতীয় কথাটো হ'ল অসমৰ বাহিৰে বাকীবোৰ ৰাজ্যত পৰিবহণ ব্যৱস্থাটো ইমান ভাল নহয়, এটলিষ্ট অসমৰ সমানটো ভাল নহয়। বহিৰাজ্যৰ লগত আপোনালোকে চাব অসমখনহে লাগি আছে, ছিকিমখন আছে বাৰু। গতিকে অসমলৈ প্ৰতিদিনে ট্ৰেইনত হেজাৰ হেজাৰ মানুহ আহি থাকে। ইয়াৰ তুলনাত নৰ্থ ইষ্টৰ বাকীবোৰ ৰাজ্যলৈতো ইমান মানুহ নাহে, যি আহে অসমৰ মাজেৰে আহে। ছিকিমখন অকণমান দূৰত আছে বাৰু, কিন্তু ইণ্টাৰেষ্টিং কথাটো হ'ল ছিকিমত আজিলৈকে কোনো ৰেলপথেই নাই। বাকী মিজোৰামতো 2016 চনত ৰেলপথ হৈছেহে। বাকীবোৰ অলপ দূৰ আছে বাৰু, তথাপি অসমৰ দৰেতো হেজাৰ হেজাৰ মানুহ সেইবোৰ ৰাজ্যত নোসোমায়। গতিকে সেইবোৰ ৰাজ্যত সোমোৱাৰ বাটত চেক কৰাটো ইমান ডাঙৰ কথা নহয়। কিন্তু অসমৰ ক্ষেত্ৰত কথাটো কিন্তু ইমান সহজ নহয়। 10,000 মানুহ যদি আজি অসমত সোমাইছে, সি তেওঁলোকৰ পাৰ্মিট আছেনে নাই চেক কৰিবলৈ কিমান সময় আৰু আৰক্ষীৰ মানুহ লাগিব আপোনালোকে ভাবি চাওক। গতিকে অসমত যদি আজি ইনাৰ লাইন পাৰ্মিট দি দিয়ে তেতিয়াহ'লে বহু হাজাৰ আৰক্ষী চাকৰি দিব লাগিব অকল পাৰ্মিট আছেনে নাই চেক কৰিবলৈ। মানে দিনটো আৰক্ষীসকলৰ এটাই কাম হ'ব, অসমত সোমোৱা মানুহখিনিৰ পাৰ্মিট আছেনে নাই চেক কৰি থাকিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে। সো এইটো চৰকাৰৰ বাবে এটা খৰচী আৰু প্ৰায় অনৰ্থক কামৰ নিচিনা হ'ব। গতিকে এইকেইটা কাৰণতে অসমত ইনাৰ লাইন পাৰ্মিট দিয়াত বহুত প্ৰব্লেম আছে। কিন্তু আমি যদি প্ৰতিবাদ কৰি থাকোঁ, দাবী জনাই থাকোঁ, তেতিয়াহ'লে হয়তো কেতিয়াবা হ'বগৈ পাৰে। কিন্তু তাৰ কাৰণে বহুত প্ৰস্তুতি লাগিব, তাৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন হ'ব। ইমান সহজে কিন্তু অসমত ইনাৰ লাইন পাৰ্মিট দিওঁ বুলিলে দি দিব নোৱাৰে। সো ইমানেই আছিলে আজিৰ ভিডিঅ'টো। অসমৰ ক্ষেত্ৰত ইনাৰ লাইন পাৰ্মিট দিয়াৰ ক্ষেত্ৰত আচলতে প্ৰব্লেমবোৰনো কেনেকুৱা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু নজনাসকলে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই বাই।